নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বনালো লাই পাতৰ সৈতে গৰৈ মাছ পোৰাৰ পিটিকা আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই এয়া মাছকেইটা বাছি মেলি ললো ইয়াতে এতিয়া ওপৰত অকণমান নিমখ লগাই মই জুইত পুৰি লম যেহেতু ঠাণ্ডা বহুত পৰিছে হেই ভাবিলো জুইতে বনাও আজি জুইকা ধৰি এয়া মাছ দি ললো আৰু বাৰীৰ পৰা লাই পাত ছিঙি আনিলো লাই পাত একদম কোমলীয়াখিনি লৈছো এতিয়া লাইখিনি মই একেবাৰে মিহিকৈ কাটি ল'ব লাগিব এয়া কাটি লৈ এতিয়া মোহাৰি লম যিমান পাৰে মোহাৰি ল'ব মোহাৰি ল'লে পিটিকা অকণ খাই খুব ভাল লাগে এতিয়া মাছখিনি ইয়াত হৈ গ'ল পুৰি পেলাই ইয়াতে মই এতিয়া কোমল অংশখিনি এৰুৱাই লৈছোঁ কাইটখিনি গুচাই কোমল অংশখিনি ল'ব আৰু মাথাকেইটা মই নিদিওঁ দেই এতিয়া এইখিনি ভালদৰে সানি ল'ম ইয়াতে মই পিঁয়াজ কাটি থৈছিলোঁ সৰুকৈ আৰু আদাও তেনেকৈ সৰুকৈ কাটি ল'লোঁ জলকীয়াও ঠিক তেনেদৰে আৰু পিঁয়াজ ধনিয়া পাত এয়া এইফালে অকণমান মিঠাতেল দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ এইখিনি এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম ইফালে মোৰ ৰেডি হৈ গ'ল আজি মোৰ থালিখনত দেখিছেনে কি আছে এইখিনি যোগাৰ কৰি লৈ ইফালে মাছ এটাও মই এনেকৈ দি লৈছোঁ দেই এয়া আছিলে মুৰ্গী মাংসৰ আঞ্জা দাইল আৰু মাছ পিটিকাৰ লাই সৈতে পিটিকা আজি মোৰ থালিখন এনেকৈ দিলোঁ